সকল আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো ইন্টাৰনেটৰ তিতা মিঠা নামৰ পাঠটোৰ পাছৰ পেৰাগ্ৰাফটো। এতিয়া তোমালোকে চোৱা, প্ৰথমতে আমি কোৱলীৰ বিষয়ে আলোচনা কৰিলো। কোৱলীক দেউতাকে কিয় এটা কম্পিউটাৰ তাইক লৈ দিছিল, কাৰণ তাই নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে তাই লাহে লাহে তাই কি কৰিছিল, সেই কম্পিউটাৰ সপোন দেখিবলৈ লৈছিল। আৰু তাই ইন্টাৰনেটৰ বিষয়ে তাই সম্যক জ্ঞান নাছিল, যদিও তাই কম্পিউটাৰ বিষয়ে তাই জ্ঞান আছিল, কিয়নো তাই আগতে স্কুলত তাই কম্পিউটাৰ ব্যৱহাৰ কৰিছে। সেয়েহে এতিয়া আমি তাৰ পাছৰখিনিলৈ আহোঁ। যথাসময়ত কোৱলীৰ সপোনে বাস্তৱ ৰূপ পালে। ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ তাই উদগ্ৰীৱ হৈ পৰিল। তাই ইণ্টাৰনেট ব্যৱহাৰ কৰিবৰ বাবে তাই অতি হাবিয়াসী হৈ পৰিল। তাই ভাৱনাৰ সাগৰখনত বহুতো নজনা কথা আছে। কম্পিউটাৰটো একান্ত নিজৰ সম্পত্তি হিচাপে পোৱাৰ পাছত তাইৰ মনটো যেন থৌকি বাথৌ হ'ল। তেতিয়া কোৱলী কি হ'ল, তাই যেতিয়া কম্পিউটাৰটো নিজে হাতত পালে তাইৰ মনটো আনন্দত উদগ্ৰীৱ হৈ উঠিল। কোনটো নজনা কথা আগতে কম্পিউটাৰ সুধিব, ঠিক যেন জোনাক নিশা আকাশৰ তৰাগণি আইতাকৰ কোলাত মূৰ থৈ সেই সাধু কথাটি এজনী ৰাজকুমাৰীৰ এখন যাদু থকা আইনা আছিল। যিকোনো প্ৰশ্ন কৰিলেই নিমিষতে উত্তৰ পোৱা যায়। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www কি জানিবলৈ তাই গুগলত সন্ধান কৰিলে। লগে লগে উত্তৰ আহিল। তাই www কি জানিবৰ কাৰণে তাই গুগলত চাৰ্চ কৰিলে আৰু লগে লগে উত্তৰ আহিল যে 1989 চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱসায়িক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্ৰ চাৰ্ন, ইউৰোপিয়ান অৰ্গেনাইজেশ্যন অফ নিউক্লিয়াৰ ৰিচাৰ্চ। চাৰ্নৰ ফুল মিনিংটো যদি তোমালোকৰ আহে চাৰ্নক, তেতিয়া ইউৰোপিয়ান অৰ্গেনাইজেশ্যন অফ নিউক্লিয়াৰ ৰিচাৰ্চক চমুকৈ চাৰ্ন বুলি কোৱা হয়। ৱৰ্ল্ড ৱাইড এপ ধাৰণাটোৰ বীজ অংকুৰিত হৈছিল। পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰ মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। এতিয়া তোমালোকৰ ইয়াত এটা প্ৰশ্ন আহিব পাৰে, তোমালোকক দিব পাৰে ৱেব কি? তেতিয়া তোমালোকে লিখিব লাগিব পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰ মজুত হৈ থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। এই ৱেব বৰ্তমান অতি জনপ্ৰিয়। এই জনপ্ৰিয়তাৰ মূল কাৰণ কি তোমালোকে জানানে? ইয়াৰ মূল কাৰণ হৈছে www তথ্যবোৰৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ' আৰু অডিঅ' মাধ্যমত থাকে। এই www তথ্যবোৰৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ' আৰু অডিঅ' মাধ্যমত থাকে। সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ কি? তোমালোকৰ এইটো প্ৰশ্ন পৰীক্ষাত আহে। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা তোমালোকে কেইটামান শব্দৰ নাম লিখা। তোমালোকে তেতিয়া লিখিব লাগিব ৱেব পেজ, ৱেবছাইট, হোম পেজ, ব্ৰাউজাৰ আদিৰ বিষয়ে তাই পলকতে ইণ্টাৰনেটৰ পৰা আয়ত্ব কৰিলে। নিশ্চিত হ'ল যে বিজ্ঞান, কলা বা আন যিকোনো ক্ষেত্ৰৰে আমি যি কথা জানিব বিচাৰোঁ কম্পিউটাৰ টাইপ কৰি দিলেই হ'ল। ইণ্টাৰনেটৰ পৰা নিমিষতে সেই শব্দটোৰ পৃষ্ঠা জুৰি থকা বিৱৰণ চকুত আহি পৰিব। এক কথাত ক'বলৈ গ'লে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখনেই যেন ইণ্টাৰনেটত পুঞ্জীভুক্ত হৈ পৰিছে। এতিয়া আমি এই পাঠটোৰ পৰা এই পেৰেগ্ৰাফটোৰ পৰা আমি শিকিলোঁ যে চাৰ্ন শব্দটোৰ ফুল মিনিং কি, আৰু তাৰপিছত আমি কি শিকিলোঁ, এই ৱেবৰ জনপ্ৰিয়তাৰ মূল কাৰণ কি, আৰু ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কেইটামান শব্দৰ বিষয়ে লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত মই এইটো পেৰেগ্ৰাফে আলোচনা কৰিলোঁ, আৰু ইয়াৰ পাছৰ পেৰেগ্ৰাফটো মই তোমালোকে পাছৰ ক্লাছত মই আলোচনা কৰিম। আজিলৈ আহোঁ, ধন্যবাদ।